ইমান দেৰিকৈ যিহেতু আহিছোঁ গোসানীয়ে বাটত বমিও কৰিলে ইমানেই মনটো বেয়া লাগিছে হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সুস্থ হৈ আছে মই আজি এতিয়া বাজিছে ৰাতি 9টা আৰু ৰাতি 9টাত মই কৰি আছোঁ বেগ পেকিং আৰু আপোনালোকেতো আগৰ ব্লগত গম পাইছেই ফুৰিবলৈ যোৱা কথা আছিলে আৰু এতিয়া কৈ দিওঁ ক'লৈ যাম মানে বাহঁতৰ ঘৰলৈ যাম মঙলদৈ আৰু আজি 5 বছৰ 6 বছৰ আগতেই যোৱা বহুত দিন হ'ল যোৱা নাই আৰু সিহঁতেও মাতি আছে সেইকাৰণে ভাবিলোঁ কি গৈ আহোঁগৈ বিহু বুলি পোৱালিজনীকো এবাৰ দেখাই লৈ আহোঁগৈ মানে ডাঙৰ জেঠাইকৰ ঘৰ আৰু এইফালে মই বেগ পেকিং কৰিছোঁ দেখিছেনে গোটেই গোসানী কাপোৰ লৈছোঁ কাৰণ তাইৰ কাপোৰ বেছি প্ৰয়োজন হ'ব যিহেতু তাই চুচৰি থাকে আৰু কোলাত নাথাকে সেইকাৰণে চব সময়তে হাৰগিছটো পিন্ধাই থ'বৰ কাৰণেও মই প্ৰিফাৰ নকৰোঁ সেইকাৰণে মই মানে তাইক কাপোৰে বেছিকৈ লৈছোঁ আৰু তাই মই পলিথিন লৈছোঁ 3টা মানে বেগটো অলপ সৰু যে সেইকাৰণে মানে জেগা উলিয়াই লৈছোঁ আৰু পলিথিনত লৈছোঁ এটা পলিথিনত লৈছোঁ মই গোসানী চব মোজা হাত মোজা এনেকৈ লৈছোঁ আৰু এটা পলিথিনত লৈছোঁ তাইৰ ঔষধবিলাক আৰু তাইৰ ক্ৰীমটো ৱেবছৰ পেকেটটো কাৰণ বিচাৰিবলৈ সুবিধা হ'ব আৰু ঘপককৈ পোৱা যাব নহ'লে এনেকৈ উলিয়াই পেলাই থ'লে ক'ত বা থওঁ ঠিক নাই আৰু এৰি থৈও অহা যায় সেইকাৰণে মই এনেকৈ কৰি লৈছোঁ আৰু খোৱাটো খাদ্যটো তাতে পামেই সেইকাৰণে লোৱা নাই আৰু ভাবিছোঁ যাওঁতে চেৰেলেক্স এটা লৈ যাম বুলিবে আৰু তাই মানে চুৱেটাৰ টুৱেটাৰ চব লৈছোঁ কাৰণ নতুন এটা ঠাইলৈ যাম আৰু তাই জন্মৰ পৰা এনেকৈ লং জাৰ্ণি কৰাই নাই এতিয়া লং জাৰ্ণি কৰিম ভয়ো লাগি আছে কিবা হয় কিবা কৰে গাড়ীত 5 ঘণ্টা 6 ঘণ্টা গাড়ীত তাই যাব একেথিৰে নাজানো কি হয় কিন্তু তথাপিও আৰু এক্সাইটেডো হৈ আছোঁ তাই গোসানীক লৈ এবাৰ প্ৰথম যাম লং জাৰ্ণিত আৰু মানে বহুত মানে এক্সাইটেড হৈ আছোঁ আৰু এইফালে কাপোৰ সোপা সামৰি আছোঁ মানুহজনৰ কাপোৰ লৈছোঁ 2টামান আৰু গোসানীৰ কাপোৰ লৈছোঁ মোৰ খালি নাইটি 2টা লৈছোঁ কাৰণ বাকী কাপোৰ একো লোৱা নাই কাৰণ চাদৰ মেখেলা বা ঠাইতে পাম সেইকাৰণে লোৱা নাই আৰু 2টা বেগ পেকিং কৰিম বুলি ভাবিছিলোঁ কিন্তু 2টাত নহ'লে এটাতে হৈ গ'ল সেইকাৰণে বেছি কাপোৰো লোৱা নাই যিহেতু বেছি কম দিনৰ কাৰণে যাম 2 দিন থাকিম সেইকাৰণে আৰু বেগত চব গোসানীৰ কাপোৰ চুৱেটাৰ মই বেছি লৈছোঁ কাৰণ তাত বোলে বহুত বতাহ মাৰি থাকে মানে পথৰুৱা জেগা বহুত বতাহ মাৰে আপোনালোককতো মই দেখুৱাই দিম বাহঁতৰ ঘৰখন কিন্তু তেতিয়া গমেই পাব বহুতেই বতাহ মাৰি থাকে কাৰণ ব্ৰহ্মপুত্ৰৰ ওচৰতে নহয়নে সেইকাৰণে আৰু মোৰ বেগ পেকিং কৰি হ'ল আৰু কাপোৰ আছেনে নাই ভালকৈ চাব কৰিব লাগিব গোসানী কাপোৰে মানে চব বেগতে ভৰি গৈছে আৰু মাজে মাজে কাপোৰ পাহৰি মানে মনত পৰি আছে আৰু লৈ আছোঁ বহুত দিনৰ মূৰত যাম গাইজ বহুত দিনৰ মূৰত মানে বহুত ভাল লাগি আছে আৰু এতিয়া শুই যাওঁ তেতিয়া ৰাতিপুৱা সোনকালে উঠিব লাগিব 4টা বাজিতে আৰু হৈছে নেক্সট দিনা আৰু ৰাতিপুৱা 4টা বাজিতে উঠি আমি গা পা ধুই কৰি লৈ গোসানীক জগুৱাই দিছোঁ গোসানী দেখিছেনে টোপনি লালকাল তাই যোনসকলে মোৰ ব্লগ চাই জানেই এইখিনি সময়ত তাই নুঠে আৰু তাই এতিয়া উঠি পেলাই এটাক চাই ভালো হৈছে তেতিয়া গাড়ীত উঠিলে তাই টোপনি গ'লে আমনি নকৰিব আৰু ইফালে দেখিছেনে কিমান কুঁৱলী পৰি আছে এতিয়া বাজিছে 6টা বাজিছে আৰু গাড়ী আছে 6টা 20ত পামগৈ নে নাপাম নাজানো আৰু এখন গাড়ী মানে ডাইৰেক্ট যাব মঙলদৈলৈ আৰু তাত গৈ আপোনালোকক লগ পাই আছোঁ মই দেখুৱাই আছোঁ চব কি কৰিব পাৰোঁ আৰু ফাইনেলি আমি পালোঁহি বাহঁতৰ ঘৰ এতিয়া বাজিছে 10:30 বাজি গ'ল 11টা বাজিব এতিয়া আমি 6টাতে উঠিছোঁ এতিয়া পাইছোঁহি 11টাত কিমান দূৰ বাট আৰু ইফালে ভৰিখন ভাগিলে মানে চাইকেল উঠোঁতে আৰু বেণ্ডেজ লগাই থৈ দিছে হৈছে ডাঙৰ বাৰ সৰু ল'ৰাটো আৰু ডাঙৰ ল'ৰাটো ইফালে ক'বালৈ গৈছে আৰু ইফালে কাপোৰ চাপোৰ সোপা থৈছোঁ এসোপা সামৰি কৰি লওঁ ধুই কৰি লওঁ তাৰপিছত আপোনালোকক বাহঁতৰ ঘৰখনৰ পৰিৱেশটো দেখুৱাম আৰু মই এতিয়া যাওঁ পিছফালৰ পৰিৱেশটো অলপ আপোনালোকক দেখুৱাই দিওঁ দেখিছেনে এইকেইটা হৈছে পানী ৰখা ইমান মানে সিহঁতৰ পানী সোপা আইৰণ আপোনালোকক লগ পাইছোঁ ৰ'ব এতিয়া বাজিল ভাটিবেলা 4:55 মানে 5টাই বাজিব এতিয়া তাৰ পৰা আহি মোৰ ভিডিঅ' কৰাই ধৈৰ্যই নহ'ল এনেকুৱা ভাগৰ লাগিছে ৰাতিপুৱা 4টাতে উঠিছোঁ উঠি কৰি লৈ পেলাই গা পা ধুই কৰি লৈ পেলাই 6টা বাজিত যিহেতু গাড়ীখন আছে মানে সেইখন গাড়ী মৰিগাঁৱৰ পৰা ডাইৰেক্ট মঙলদৈলৈ আহে নহ'লে সেইখন গাড়ী যদি মিছ হৈ যায় তো 12টা বাজিত আছে মানে সেইখন গাড়ী বাহিৰে যদি বেলেগত আহোঁ তো ৰখি আহিব লাগে
তাৰপৰা আহি গৈ এনেকুৱাই ভাগৰ লাগিছে, এনেকুৱা ভাগৰ লাগিলে তো টোপনি মানে গোসানীকো খুৱাই ল'লোঁ আৰু ময়ো টোপনি গ'লোঁ। আৰু ইমান দেৰিকৈ যিহেতু আহিছোঁ, গোসানীয়ে বাটত বমিও কৰিলে, ইমানেই মনটো বেয়া লাগিছে মানে বহুত, এনেকৈ এদিনো লং জাৰ্ণিত অহাই নাই। তো মই ভিডিঅ' কৰি আছোঁ, এতিয়া চাই দেখা দে বা দেখা দে তো এতিয়া মুখৰ অৱস্থা দেখিছেনে, অৱস্থাই নাই। যাওঁ তাইক উলিয়াই কৰি দিলোঁ উলিয়াই কৰি দিলোঁ তাইক দি পেলাই মই উলিয়াই কৰি দিলোঁ, দি কৰি লৈ পেলাই এতিয়া তাইক অকণমান উলিয়াই লৈ গৈছে। মই ধুমাধুম ভৰি হাত ধুই কৰি লওঁ, অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু বোপা আৰু ভিনদেউ গৈছে ক'ৰবালৈ ওলাই পেলাই। এবাৰ থিয়েটাৰ আছে, কিন্তু নাযাওঁ থিয়েটাৰ, যিহেতু গোসানীৰ গাটো বেয়া। তো ভিডিঅ'টো চাই থাকক। আৰু মই এতিয়া ধুনীয়াকৈ ভৰি হাত ধুই কৰি আহি পেলাই আপোনালোকক ধুই আহি ৰেডি হৈ ল'লোঁ। আৰু ব'লক তেনেহ'লে মই আপোনালোকক বাহঁতৰ ঘৰখন আৰু বাহঁতৰ পৰিৱেশটো আপোনালোকক অলপ দেখাই দিওঁ। এয়া হৈছে বাহঁতৰ ফ্ৰণ্টৰ ছাইডটো, মানে আগফালৰ পথাৰখন, আৰু এইটো হৈছে বাহঁতৰ ঘৰটো। আৰু মানে এতিয়া বনাই আছে, নতুনকৈ হোৱা নাই কমপ্লিট, সেইটো কাৰণে এতিয়া জাষ্ট 2টা ৰুমতে ধুনীয়া সিহঁতে আছে, পিছত আকৌ এইফালে বনাব। আৰু এইখন হৈছে মানে কিবাকিবি ৰুৱে, ফুল ৰুৱে, কিবাকিবি মানে নেমু, জলকীয়া, এনেকৈ ধৰি লওক এখন সৰুকৈ বাগান। আৰু ইফালে সেয়া সোমাই গৈ প্ৰথম পাই এইটো গোহালি ঘৰ, আৰু সিফালে সেইটো নামঘৰ। আৰু এটা কি জানেনে, মঙলদৈ ছাইডত মানে এইটো হৈছে পাকঘৰ দেই। মঙলদৈ ছাইডত মানুহসোপাক মই পাইছোঁ চোতালখনতে মানে গোটেই চাইডে ঘৰ বনাই লয়। এইটো বাহঁতৰ পুৰণা ঘৰটো আছিলে, এতিয়া কিবা হাঁহ চাহ মুৰ্গী চুৰ্গী থয়। আৰু এইটো হৈছে বাহঁতৰ ঘৰটো। আৰু আপোনালোকৰ ভিতৰত গৈ দেখুৱাই আছোঁ মই কেনেকুৱা, মানে যিহেতু ল'ৰা 2টা বা সময়ো নাপায় ভালকৈ সজাব কৰিব, সেইটো কাৰণে মানে ল'ৰা থাকিলে সেনেকুৱাই হয় দিয়কচোন। আৰু এইফালে এখন বিচনা, এফালে এখন বিচনা, আৰু এইটো 2টাই ৰুম। এখন মানুহ আহিলে থাকা ৰুম, চকী তকী থৈছে। আৰু এইটো গডৰেজ, আৰু এজনী হৈছোঁ মই। আৰু এইফালে এখন দৰ্জা আছে, আৰু সেইটোৱে বাহঁতৰ ঘৰটো। ৰাতিপুৱা আজি অলপ দেৰিকৈ উঠিলোঁ, যিহেতু কালি ইমান সোনকালে উঠিলোঁ, সেইকাৰণে 7টামান বাজিলে উঠোঁতে। আৰু উঠি কৰি সেয়া আমি বাটলৈ ওলাই আহিছোঁ, গোসানীক এবাৰ মানে বাটৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে। আৰু তাই ইফালে দেখিছেনে কি কৰি আছে, তললৈ যায় খোজকাঢ়ে। আৰু ইফালে এয়া পুখুৰীত, এতিয়া বাজিছে 10টা, 10:30 মান বাজিছিলে, এতিয়া পুখুৰীত মাছ মাৰি আছে। এইটো হৈছে বাহঁতৰ খাল, পুখুৰী, মানে তাত মাছ আছে, ডাঙৰ মাছ, বহুত মাছ আছে। আৰু ইফালৰ ইটো ঘৰ হৈছে বাহঁতৰ বৰদেউতাকৰ ঘৰ, আৰু মানে ইহঁতৰ বৰদেউতাকৰ ঘৰ। আৰু সিজনী থাকে সেইদিনাখন। আৰু ইফালে সেয়া বোপা দেখিছেনে, তেওঁতো মাছ মাৰিব পালে ভালেই পায়। আৰু এয়া মাছ দেখিছেনে, কিমান ধুনীয়া মাছ পাইছে, ডাঙৰ আৰু আছে মাছ। আৰু কাকৰ পাইছে, মাছ পাইছে, বহুত মাছ পাইছে, আৰু মাছ মাৰিব আছেই। আৰু এইফালে জাল সেয়া ঠিক কৰি আছে মাছ মাৰিবৰ কাৰণে। ইমান যে মাছ মৰা হুতাশ নহয়। ভিনদেউ আৰু বোপাটো ক'বই নালাগে, বহুত মাছ মাৰি ভাল পায়। মাছ কিন্তু ইমান খোৱা চখ নহয়, মাৰাত তামাম চখ। আৰু ইফালে সেয়া পুখুৰীত মাছ মাৰি আছে। আৰু এয়া মানে পিছদিনাখনৰ ৰাতিপুৱা আপোনালোকক ব্লগটো মই একেলগে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু নতুন এখন গাঁৱত আহিছোঁ। এনেকৈ ভিডিঅ' কৰাটো ভাল কথা নহয়, মানে মই নতুনকৈ যিহেতু কৰিছোঁ ভিডিঅ'টো লাজ লাগে। তো সেইফালে দেখিছেনে, বোপা গৈছে সেইফালে, মানে সেইটো লৈ, মানে টিংটো লৈ, মাছ মৰা টিংটো। আৰু ইফালে সেয়া ভিনদেউৱে মাছ মাৰি আনিলেও আৰু কাটিলেও, মানে ডাঙৰ মাছ পালে মানুহটোক এটা দি পঠালে। আৰু ইফালে সেয়া আমাৰ কাটি আছে বোপাই, সেয়া কাকৰ ঠেং গুচুৱাই আছে, চাটনি বনাব বোলে, কাকৰ চাটনি। ভাতকেইটা এইমাত্ৰ জাষ্ট ভাত খাই আহিছোঁ, খাই আহি পেলাই বোলো এবাৰ ওলাই যাওঁ। আৰু আজি মানে বাৰ মানে ভিনদেউৰ ককায়েকৰ ঘৰত মানে ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিলে। তো ভাতকেইটা খাই কৰি আহিলোঁ, তাইক উলিয়াই লৈ আহিছোঁ। গোসানীক বাপেকে আৰু ভিনদেউ গৈছে ক'ৰবালৈ মানুহ এঘৰলৈ। তো বহুত খাইছোঁ দেই, বহুতেই খাইছোঁ, পিঠা, চুঙা পিঠা। আৰু ইয়াত চুঙা পিঠাবিলাক ফেমাছ হয় ন, চুঙা পিঠা হওক, একদম মানে কমেও 100মান চুঙা পিঠা পুৰি থৈ দিয়ে। খাই থাকে, গোটেই মাহটোৱে খাই খালেও মানে শেষ নাই বুলিয়ে ক'ব লাগিব। তো লাৰু পিঠাটো চব খাইছোঁ, দেখুৱাব কাৰণে। আৰু বেলেগৰ ঘৰত গাঁৱত আহি পেলাই এনেকৈ ব্লগ বনাবৰ কাৰণেও ভাল নালাগে। তো সেইকাৰণে দেই তো কাইলৈ পুৱাই যামগৈ আমি। মানে পুৱা কালি যিমানখিনি সময়ত আহিছিলোঁ সিমানখিনি সময়তে যামগৈ।
কথাখিনি কৈ থাকোঁতে এইফালে ওচৰৰ মানুহবোৰত ডেক বজালে, সেইকাৰণে ভিডিঅ'টো মিউট কৰি দিব লগা হ'ল। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। একেবাৰে ঘৰত গৈ পেলাইহে নতুন ভিডিঅ' লগ পাম আপোনালোকক। তেনেহ'লে আজিলৈ আহিছোঁ দেই, বাই বাই।